যোৱা নিশা তেওঁ আহিছিল। কিনকিনকৈ বৰষুণ দি আছিল। খিৰিকী এখনো খোলা আছিল। মোৰ বজাৰ তাইৰ উশাহবোৰ পাৰ হৈ গৈছিল সেই খিৰিকীৰ ফাকেৰে। অলপ সময় মোৰ ওচৰত বহিছিল। তাইৰ সেমেকা ওঠৰ সোৱাদ ল'বলৈ যেন মোৰ শৰীৰটো শিহৰি উঠিছিল। মৌন হৈ ৰৈছিলোঁ দুয়ো। বহু চেষ্টা কৰিলোঁ তাইক সাবটি ধৰিবলৈ, কিন্তু এটা বিষাক্ত শক্তিয়ে বান্ধি ৰাখিছিল মোৰ মনটোক। লাহে লাহে বৰষুণজাক কমিল। তাই ওলাই গ'ল মোৰ কোঠাৰ পৰা। তেওঁক মাত লগালোঁ। আকৌ এজাক বিষাদৰ বৰষুণৰ জিৰ জিৰ শব্দ। তাই নুশুনিলে। হঠাৎ কি হ'ল গমেই নাপালোঁ। কোঠাটো এন্ধাৰে আৱৰি আছিল। হয়তো মোৰ সপোনৰ শেষৰ মুহূৰ্ত